আসসালামু আলাইকুম। প্লিজ মম আৰিফা চেনেললৈ আপোনালোকক অভিনন্দন। আপোনালোক কেনে আছে? আল্লাহৰ ৰহমতত আলহামদুলিল্লাহ আমালোকৰ পৰিয়ালৰ সকলোৱে ভালে আছো। ভিডিঅ'ৰ প্ৰথমত মই আপোনালোকক দেখুৱালোঁ ভাত। এই ভাতখিনি বাহি ভাত আছিল। এই বাহি ভাতেৰে মই কিদৰে ধুনীয়া এটি আইডিয়া শ্বেয়াৰ কৰিম। কমপ্লিট ভিডিঅ'টো চোৱাৰ অনুৰোধ থাকিল। চুলাত মই গাখীৰ দি দিছোঁ। গাখীৰৰ লগত অলপ আমুলো দি দিছোঁ আৰু ইয়াত এইটো হৈছে আদাৰ পাত, 2 কিলোমান পাত। এই পাতবিলাক কুচি কৰি লৈছোঁ আৰু বাদাম কিচমিচ এইবিলাকো কুচি কৰি লৈছোঁ। বাদামখিনি থেতেলি কৰি লৈছোঁ আৰু 2টামান এলাচ ছিঙি লৈছোঁ আৰু 2-3টা গোলমৰিচ লং এইবিলাকো দি দিলোঁ। এই সকলোবিলাক গাখীৰৰ লগত মিহলাই কিছু সময় লৰাই থাকিব লাগিব। এতিয়া চেনি দি দিলোঁ আন্দাজ মতে আৰু অকণমান নিমখো দি দিলোঁ, কাৰণ অকণমান নিমখ দিলে টেষ্ট বেছি হ'ব। ইয়াতে এটা কথা কৈ থওঁ, যদি মোৰ ভিডিঅ'টো অলপো ভাল লাগি থাকে তেনেহ'লে আপোনালোক প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে নতুন ভিউৱাৰ্ছক দেখাৰ সুবিধা কৰি দিব। ইপিনে গাখীৰটো অলপ চিমত দি দিলোঁ আৰু এতিয়া ভাত দেখিছা বহুতো কম সময়ৰ ভিতৰত এইটো কৰি ল'লোঁ আৰু এতিয়া এইটো গাখীৰৰ লগত মিহলাই দিম। এনেদৰে বনালে কেতিয়াও কোনেও গমেই নাপাব যে আপোনালোক বাহি ভাতেৰে পায়স বনাইছে। ভাতখিনি দিয়াৰ পিছত এনেদৰে হাতাৰে লৰাই থাকিব লাগিব 4 মিনিটমান, আৰু 4 মিনিট পিছত কমপ্লিট পায়সটো হৈ যাব। দেখিছা বহুতো কম সময়ত, আৰু ক'বলৈ গ'লে পেলনীয়া বস্তুৰে ইমান ধৰণৰ ধুনীয়া এটা ৰেচিপি বনাই আপোনালোকক দেখুৱালোঁ। যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব। এতিয়া হৈ গৈছে 4 মিনিট অপেক্ষা কৰাৰ পিছত। যদি পাৰে আপোনালোক এনেদৰে এবাৰ বনাই খাব আৰু কমেণ্ট কৰিব। আপোনালোক এনে ভাতেৰে কৰিলেও হ'ব, বাহি ভাত নহ'লেও হ'ব। মই বাহি ভাতেৰে বনাইছোঁ আৰু বহুতো টেষ্টি হৈছিল। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ।
আল্লাহ হাফিজ, আসসালামু আলাইকুম।